বিশ্বজুৰি পপুলাৰিটি লাভ কৰা পাবজি মোবাইলৰ গ্ল'বেল লাইট ভাৰ্চন আহিছে। এই সপ্তাহতে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব, কিন্তু ডাউনলোড কৰাৰ সময়ত VPN ইউজ কৰিবলৈ নাপাহৰিব। পাবজি মোবাইলৰ লাইট ভাৰ্চনটো ক্ৰিয়েট কৰা হৈছিল ল' ইন ডিভাইচবিলাকৰ বাবে, যাৰ বাবে এটি বৃহৎ প্লেয়াৰ বেছ লাভ কৰিবলৈ সক্ষম হৈছে। বেটা ভাৰ্চনটোৰ দৰে পাবজি মোবাইল লাইট ভাৰ্চনটো সঘনাই আপডেট ব্যৱস্থা কৰা হয়, যাৰ সহায়ত প্লেয়াৰ্ছসকলে এক অভাৰঅল গেম প্লে'ৰ সুবিধা উপভোগ কৰিব পাৰে আৰু লগতে এক নতুন নতুন ফিচাৰবোৰৰ সৈতেও পৰিচিত হ'ব পাৰে। নতুন খবৰটো হৈছে পাবজি মোবাইল লাইট উইনাৰ পাছ ছিজন 22, যিটো আহি আছে মাৰ্চ ফাৰ্ষ্ট উইকতে। ছিজন 21 সমাপ্ত হ'ব ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখে, আৰু যিখিনি প্লেয়াৰ্ছে পাবজি মোবাইল লাইট খেলি থাকে তেওঁলোকৰ বাবে এটি বেয়া খবৰ যে ৰিৱাৰ্ড ছেকশ্যনটো নতুনকৈ ষ্টাৰ্ট নোহোৱালৈকে ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা ৰিৱাৰ্ড ছেকশ্যন লক কৰা হ'ব আৰু তেওঁলোকে উইনাৰ পাছৰ সুবিধা ল'ব নোৱাৰে। প্লেয়াৰ্ছসকলে ইলাইট আপগ্ৰেডৰ বাবে 280 BC আৰু ইলাইট আপগ্ৰেড প্লাছৰ বাবে 800 BC খৰচ কৰিব লাগিব বুলি জানিব পৰা গৈছে, যিটো নতুন ছিজন আহিব, অৰ্থাৎ পিছৰ ছিজনটোৰ সৈতে প্ৰায় একে থাকিব বুলি সম্ভাৱনা আছে। আজিৰ খবৰ ইমানেই আছিলে, ধন্যবাদ।